আহ, আজি মই গণেশ পূজা চবেই জানে। মই ইয়াত কোকৰাঝাৰ টাউনৰ চহৰৰ মাজত যিটো গণেশ মন্দিৰ আছে তাতে মই পূজা অৰ্চনা কৰিছোঁ। আৰু মোৰ এটাই কথা যে ভৱিষ্যতত সকলো মানুহৰ যাতে মংগল হয়, যিমান জাতি জনগোষ্ঠী আছে সকলৰ কাৰণে মই পূজা অৰ্চনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আৰু এটাই উদ্দেশ্য যে BTCত শান্তি আহক। শান্তি থাকিলে মানে চব কিছু কাম কৰিব পাৰে, একতা থাকিলে চব কিছু কাম কৰিব পাৰে। ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, বেলেগ একো নহয়। আমাক শান্তি লাগে, সেইখিনি কথা। বেলেগ জাহাৰবাৰীৰ ঘটনাটো যোনে চৰকাৰ চলাই আছে ইহঁতে জানিব। আমি যিটো গম পাওঁ তাৰ একো দোষ নাই বুলি নিৰ্দোষী বুলি মই জানো। মুঠতে ইয়াত ফেৰেংগা আৰু প্ৰমোদ বড়োহে জানিব ইয়াৰ কথাটো। মুঠতে সেইটো দুৰ্ভাগ্যজনক হৈছে এই ঘটনাটো। আমাৰ কাৰণে এইটো হ'ব নালাগিছিল। ইমান শান্তিকৈ আছিলে, এতিয়া আৰু BTCৰ গণ্ডগোল। তো BTCত ক'ব গ'লে শান্তি নাই বুলি আমি ক'ব পাৰিম এতিয়া। আমাৰ দিনতো এনেকুৱা হোৱা নাছিলে, সেইটোৱে ঘটনা দে। চিৰাং আৰু কোকৰাঝাৰতো আকৌ এনেকৈ নাই, এতিয়া প্ৰমোদ বড়োৰ দিনত সেইবিলাক ঘটনা হৈয়ে থাকিব। তাৰমানে সেই শান্তিকৈ চলাব পৰা নাই, মুঠতে অশান্তি। চব জাতি অশান্তিতে আছে, আছে। আপোনালোকেও মিডিয়াৰ যোগেদি দেখি আছে, চবেই ৰাইজে দেখি আছে যে মানে ভাল নহয় পৰিৱেশটো, BTCৰ পৰিৱেশটো। সেই পৰিৱেশটো যাতে ভাল আনিব পাৰে, তাৰ কাৰণে মই পূজাও কৰিছোঁ, গীৰ্জাটো মই প্ৰাৰ্থনা কৰিছোঁ। মুঠতে সকলো ধৰ্মকে সন্মান দি পেলাই মই শান্তিৰ কাৰণে মই প্ৰাৰ্থনা কৰি আছোঁ। বাছ। ছাৰ, গাঁৱৰ বাসিন্দাসকলে এলিগেশ্যন দিছে এইটো ফৰেষ্টে পইচা লয় আকৌ আৰু মাৰিছে। নাই, প্ৰমোদৰ কেৰেক্টাৰটো সেইটোৱে, পইচা খাব, বিল নাদিব, একে ঘটনা। ফেৰেংগাও এনেকুৱা, পইচা খাব, বিল নাদিব। ইহঁতৰ কেৰেক্টাৰটোৱেই সেইটোৱেই, খাব, খাই পেলাই আৰু মাৰিব, বাছ সেইটোৱেই। ছাৰ, যিসমূহ বন ধ্বংসত কি বৰ্তমান চৰকাৰখনে জগৰীয়া নেকি ছাৰ? আজিৰ দিনত যোনে UPPL কৰে ইহঁতে বনটো আনিব পাৰে বুলি মই গম পাওঁ। যোনে UPPL নকৰে ইহঁতে একো নাপায়, সেইটো মই গম পাওঁ। যোনে UPPL কৰে ইয়ে PMAY ঘৰটো পায়, যোনে UPPL নকৰে ইহঁতে PMAY ঘৰটো নাপায়। ইহঁতৰ কেৰেক্টাৰটো সেইটোৱেই। আমাৰ দিনত আমি চৰকাৰ হ'লেও কোন UPPL, কোন BJP, কোন UDF, কোন কংগ্ৰেছ, এইটো আমি চিনি পোৱা নাছিল। গৰীব হিচাপে যিখিনি ফেচিলিটি পাব লাগে সেইখিনি ফেচিলিটিটো আমি দি আহিছে। চৰকাৰটো এনেকুৱা চলাব লাগে, কথা সেইটোৱে দেই। হ'ব। নাই, ইয়াততো ৰেঞ্জাৰক ধৰিবই লাগিব। ৰেঞ্জাৰক ধৰিলেহে গম পাব গোটেই কথাটো। ৰেঞ্জাৰক পিক আপ কৰিছে পুলিচে, ভাল। ৰেঞ্জাৰে গোটেই কথাটো কৈ দিব কি হৈছে, কি হোৱা নাই। ডিপাৰ্টমেণ্ট হিচাপে ৰেঞ্জাৰে দোষী, ৰেঞ্জাৰক ধৰিবই, তাৰ পৰা ষ্টেটমেণ্ট ল'ব, তেতিয়া তাৰ পৰা গোটেই কথাটো ওলাব কেনেকৈ হৈছে, কি হৈছে, সেইটো বাছ। কালি তামোলপুৰত ভূমি সংৰক্ষণ মঞ্চ নামৰ এটা নতুন দল গঠন কৰা বুলি কৈছে। সেইটো আপুনি কেনেকুৱা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? যোৱাকালি নহয়, পৰহিৰ দিনা নেকি, পৰহিৰ দিনা খালাইগাঁও, হয়, খালাইগাঁও, ওদালগুৰিত খালাইগাঁও। ময়ো শুনিছোঁ ভূমি অধিকাৰ মঞ্চ বনাইছে বুলি আমি শুনিছোঁ। সেইটো বনাইছে নিশ্চয় মুছলিম সম্প্ৰদায়ৰ মানুহ, ইয়াত বেলেগ মানুহ নাই বোধহয়। আমি চেল বনাইছে, মাইনৰিটি চেল বনাইছে, গোৰ্খা চেল বনাইছে, ৰাজবংশী চেল বনাইছে, বা আদিবাসী চেল বা বেংগলী চেল। এই চেলবিলাকৰ মেইন এজেণ্ডাটোৱেই, মেইন ডিমাণ্ডটোৱেই মাটিৰ পাট্টা। আমাক মাটিৰ পাট্টা দিব লাগিব। যেতিয়া চৰকাৰ আহিব তেতিয়া মাটিৰ পাট্টা দিব লাগে বুলি 1 নম্বৰ এজেণ্ডা ইহঁতৰ আছে। তো যিসকলে ভূমি অধিকাৰ মঞ্চ বনাইছে, আমাৰ ক'ব লগা একো নাই, কিন্তু এই মঞ্চত সকলো জাতি জনগোষ্ঠী থাকিব লাগিছিল। অকল মুছলিম সম্প্ৰদায় বুলিহে মই গম পাওঁ। ইয়াত যদি ভূমি অধিকাৰ মঞ্চ বনাব লাগে, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনাব লাগিছিল। ইয়াত বড়োসকলেও থাকিব লাগিছিল, কোনোবা ৰাজবংশীও থাকিব লাগিছিল, কোনোবা বেংগলীও থাকিব লাগিছিল,
কোনোবা গোৰ্খাও থাকিব লাগিছিল, কোনোবা আদিবাসীও থাকিব লাগিছিল। মাটিৰ প্ৰব্লেমটো অকল মুছলিম নহয়, মুছলিমৰ যদি 100টা মাটি পাট্টা পাব লগা আছে, বড়োসকলৰ 300টা মাটি পাট্টা পাব লগা আছে। বড়ো মুছলিমতকৈ বেছি আছে। কথা সেইটোৱেই, মঞ্চ যদি বনাইছে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনাব লাগে। অকল মুছলিমৰ নহয় মাটিৰ সমস্যাটো, সকলো জাতি জনগোষ্ঠীৰ সমস্যা আছে। আৰু আমি বিপেবে যদি চৰকাৰ আহে, এই প্ৰথম আমি এই মাটিৰ পাট্টা প্ৰদান কৰাটোৱে আমি কাম কৰিব। আৰু ইয়াৰ কাৰণে আমি ৰাজবংশী চেল বা আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল বা গোৰ্খা চেল বা নাথযোগী চেল এনেকুৱা বনোৱাৰ উদ্দেশ্যটো সেইটোৱেই। আৰু ইহঁতৰ মেইন ডিমাণ্ডটো মাটিৰ পাট্টা। মাটিৰ পাট্টা পোৱাৰ লগে লগে আপুনি আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সমস্যা এইটো প্ৰায় শেষ হয়। মাটিৰ পাট্টা থাকিলে আপুনি স্কুল কলেজৰ স্কলাৰশ্বিপৰ কথা আছে, বেংক লোনৰ কথা আছে বা চৰকাৰী যিখিনি আঁচনি সেইবিলাক পাবলৈ সক্ষম হয়। সেইবিলাক মাটিৰ পাট্টা নাথাকাৰ কাৰণে বহুত হাজাৰ হাজাৰ বড়ো মানুহে আজি চৰকাৰী আঁচনি নাপায়। আমি মাটিৰ পাট্টাটো প্ৰথম পৰ্যায়ত আমি ফৰেষ্ট এৰিয়াত যিসকল বসবাস কৰি আছে, ৰাজবংশী হওক, বড়ো হওক বা গোৰ্খা হওক বা যিকোনো জাতি বা আদিবাসী সকলোকে দিয়া আহিছে। আৰু অলপ বাকী আছে, সেইটো আমি দিম। আজিৰ দিনত প্ৰমোদ বড়োৱে ইচ্ছা কৰিলে এই মাটিৰ পাট্টাটো দিব পাৰে, কিন্তু সি দিবৰ ইচ্ছা নাই। আমাৰ দিনত দি আহি পেলাই অলপ আৰু বাকী আছে বনাঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা দিবলৈ, সেইটো আমি কমপ্লিট কৰিম। লগে লগে আমি এই প্লেনত যিসকল মুছলিম বা বড়ো বা বিভিন্ন জাতি জনগোষ্ঠী মাটিৰ পাট্টা নাই, ইহঁতক আমি জৰীপ কৰিবলৈ মাটিৰ পাট্টা দিম। আৰু মাটিৰ পাট্টা দিয়াটো আমি দিল্লী বা দিছপুৰক সুধিব লগা নাই। মাটিৰ পাট্টা দিয়াৰ অধিকাৰটো BTCতে আছে, পাৱাৰটো, যিহেতু সেই লেণ্ড ৰেভিনিউটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট। সেইকাৰণে আমি ফৰেষ্ট অঞ্চলত যিখিনি জাতি জনগোষ্ঠী আছে, ইহঁতক মাটিৰ পাট্টা দিয়া সময়ত দিল্লী বা দিছপুৰৰ পাৰ্মিশ্যন নালাগিছিল বা নালাগে। আমি নিজাববীয়া চিন্তা কৰি পেলাই সেইটো মাটিৰ পাট্টাটো দিছে। এইবাৰো যিসকল খাছলেণ্ডত আছে বা একচনীয়া মাটিত আছে বা যিসকল বিভিন্ন ঠাইত আছে, এইসকলক মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত আমি BTCয়ে নিজাববীয়াকৈ আমি দিব পাৰে আৰু আমি দিম। আৰু এই যিটো মাটি অধিকাৰ মঞ্চ বনাইছে, সেইটো সকলো জাতিকে লৈ পেলাই বনাওক, আমাৰ ক'ব লগা একো নাই। বড়োও থাকিব লাগিব, মুছলিমো থাকিব লাগিব, বেংগলীও থাকিব লাগিব, আদিবাসীও থাকিব লাগিব, ৰাজবংশীও থাকিব লাগিব। কেলে মানে মাটিৰ এই সমস্যাটো অকল মুছলিমৰ নহয়, চব জাতি জনগোষ্ঠীৰ সমস্যা এই মাটিৰ পাট্টাটো। এইখিনি কথা দেই। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बाइगिरि बिथांमोननो RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो हागोन।